ৰেণু আৰু তেখেতৰ জীয়ৰী মাজুলী তোমাৰ নামটো ক'বা। নমস্কাৰ, আমি লোকেল ল'ৰা প্ৰগ্ৰামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি এখন তোলনি বিবাহলৈ আহি আছোঁ আৰু তাৰ কিছু অংশ আপোনাসকলক দেখুৱাম, আপোনাসকলে উপভোগ কৰিব। এতিয়া আমি ভিতৰলৈ যাই আছোঁ। তোলনি বিবাহ কইনা পূজা মুখাৰ্জী, তুমি অলপ থিয় হওঁ। এয়া ইয়াৰ পূজা মুখাৰ্জীৰ তোলনি বিবাহ। আজি তোমাক এনে ধৰক কেনেকুৱা অনুভৱ হৈছে তোমাৰ আৰু তোমাৰ হবি? এনে হবি মানে তোমাৰ ইচ্ছা কিবা ধৰক আকাংক্ষা কিবা ভৱিষ্যত আগ্ৰহী? তুমি কিবা নৃত্য বা ডেন্স কৰি ভাল পোৱা, গীত গাই ভাল পোৱা, ছবি আঁকি ভাল পোৱা না? আৰু মা দেউতা নিশ্চয় কাষত আছে, হেৰি চিনাকি কৰি দিলে ভাল আছে। সকলক আৰু দাদা যদি আছে বহুত অলপ ওপৰত উঠা। এখেত এই পূজা মুখাৰ্জীৰ মাক। ধৰক আজি আপোনাৰ ছোৱালীৰ তোলনি বিবাহ ডাঙৰ হ'ল, আপোনাৰ কেনে অনুভৱ হৈছে? ভাল লাগছে। ভাল লাগিছে। ধৰক ছোৱালী অলপ হয়তো দুখো লাগিছে, কাৰণ ছোৱালী ডাঙৰ হ'ল আৰু কেইবছৰমান পিছত বা কিছু বছৰ পিছত হয়তো আনৰ ঘৰত উলিয়াই দিব লাগিব। এটা ইমান এটা পূজা দিন, ধৰক পূজা আপোনাৰ ছোৱালীৰ নাম পূজা, আৰু ধৰক কাষত আগলৈ কেইদিনমান পিছতে পূজা আহি আছে, দুৰ্গা পূজা, আৰু বেছি দিন নাই। অঁ নাই চবৰে। এখেত মোমাই হয়। আচ্ছা আচ্ছা, আপোনাৰ কেনে লাগিছে? ধৰক ঠিকেই আছে। আচ্ছা, ডাঙৰ মামী। আচ্ছা, আমাৰ এখেতৰ ঘৈণীয়েক। অঁ, মামী হিচাপত ধৰক আপোনাৰ অনুভৱটো কেনেকুৱা? আচ্ছা আচ্ছা, ঠিকে আছে। নাই এইটো আমাৰ যিটো গাঁৱলীয়া প্ৰথা, ভাল লাগিছে। দেউতাকটো থাকিলে ভাল আছিল। মোমাই এতিয়া আমাৰ নন্দদা অলপ আপুনি আহিলে ভাল হ'ব। বিবাহ ধৰক আজি এটা ধৰক বিৰাট উৎসৱমুখৰ পৰিৱেশ, এটা পাৰ্টি আপোনালোকে কৰিছে, কেনে অনুভৱ হৈছে? ধৰক আপোনাৰ ভাগিনী এতিয়া ডাঙৰ হ'ল, হয়তো আৰু কেইবছৰ পিছত আনৰ ঘৰত উলিয়াই দিব লাগিব, এটা দায়িত্ব বাঢ়ি গ'ল, সেনেকুৱা অনুভৱ হ'ল। খুব ভাল লাগিল আপোনালোকক। আপুনি দেউতা হয়, আপোনাৰ নামটো? কৃষ্ণ মুখাৰ্জী। এখেত আমাৰ এই অঞ্চলৰ এজন খুব জনপ্ৰিয় পুৰোহিত কৃষ্ণ মুখাৰ্জী, আৰু তেওঁৰে জীয়ৰী আজি পূজা মুখাৰ্জী, তেওঁৰ তোলনি বিবাহ আজি পাতি দিছে। কেনে অনুভৱ হৈছে আপোনাৰ? ধৰক কেনেকুৱা লাগিছে? ভাল লাগিছে, মানুহ আহি আছে, কৰি আছে, ভাল লাগিছে। নাই ছোৱালী ধৰক ডাঙৰ হোৱাত মানে আপোনাৰ দিব লাগিব। এতিয়া আমাৰ যিটো লোকেল ল'ৰা, যিটো প্ৰগ্ৰাম এইটো ছাবস্ক্ৰাইব কৰিব বা আগলৈ যাতে চবেই হেৰি কৰে, সেইটো কাৰণে আমিও এটা প্ৰগ্ৰাম ৰাখিছোঁ। ধন্যবাদ আপোনাক। এতিয়া আমি খোৱা লোৱাৰ পিনে অলপ দেখুৱাম।
এই কইনাৰ লগত আমাৰ ৰেণু বৌ আৰু তেখেতৰ জীয়ৰী মাজনী তোমাৰ নামটো কোৱা নামটো কোৱা নামটো হা লক্ষী ৰায় ভণ্টি হয় এই লক্ষ্মী ভণ্টিৰ ভণ্টি লাগে পূজা মুখাৰ্জী তেওঁ আজি তেওঁৰ তুলনি বিবাহ তেওঁ আজি কইনা হাতত আছে পূজা বতৰ খুব ভাল লাগিছে আমাৰ মানে মাজনী পূজা খুব গতিকে লগতে আমাৰ পূজাৰ বতৰ মাজনী পূজা লগতে পূজাৰ বতৰ উৎসৱ মুখৰ পৰিৱেশ আমাৰ লগতে গোটেই ৰাইজে আনন্দিত আমি খুব ফূৰ্তি পূজাৰ ককাই দাদা সেই ককাই ধৰক কেনেকুৱা অনুভৱ হয় যে আজি ভণ্টিৰ তুলনি বিবাহ খালে পাৰ্টি ইমান এটা ডাঙৰ পাৰ্টি কৰিছে চব বন্ধুবৰ্গ আত্মীয় কুটুম্ব আহিছে কেনেকুৱা লাগে ধৰক ভণ্টি ডাঙৰ হোৱা এটা অনুভৱ নামটো ক'লে ভাল লাগিল জিতেন্দ্ৰ দাস এখেতৰ পূজা মুখাৰ্জীৰ ককাই ধৰক আজি ভণ্টিৰ তুলনি বিবাহ তোমাৰ কেনে অনুভৱ হৈছে ভাল লাগিছে নিশ্চয় মানুহ ধৰক আলহী বন্ধুবৰ্গ চবেই আহিছে ভণ্টি ডাঙৰ হ'ল এটা ডাঙৰ বাবা ধৰক কেনে অনুভৱ হৈছে তোমাৰ ধৰক আজি ছোৱালীয়ে হয় এইটো কি হ'ব ঠিক কথা ধৰক কেনে অনুভৱ নিশ্চয় এটা ভাল লাগিছে ভাল অনুভৱ হৈছে আত্মীয় কুটুম্ববোৰ আহিছে আমাৰ দাদী তেখেত আমাৰ খুব জনপ্ৰিয় আমাৰ এই অঞ্চলৰ আমাৰ নিহাতাৰী চবে জানে আচ্ছা হ'ব দিয়ক খাই আছে আমাকে ভাল লাগছে ভালো আছে এনে সবজি দুইটা খালে কিন্তু ভালো আছে Waste another day, eyes on my display. You say we need a change, and I feel that you mean it. You mean it. But you're so right, we're losing track of time, buying things online, and it's not like we need them. We don't need them. So can we just slow down? The only thing মাংসটো 4-5 বাতি খাব লাগিব না বিৰাট একটা আয়োজন নহয় আমি ফুটুল I'll do is lay here next to you.